নমস্কাৰ জয় হিন্দ বন্ধুসকল মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ নৱবৈষ্ণৱ ধৰ্মৰ এক অন্যতম হোতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য যথেষ্টখিনি জানিবলগীয়া আছে তেখেতৰ জীৱনী সম্পৰ্কে কাৰণ আগন্তুক আসাম টেট তথা এপিডিচিএল অন্যান্য কম্পিটিটিভ এক্সামসমূহত ইয়াৰ পৰা যথেষ্টখিনি প্ৰশ্ন আহিবলগীয়া আছে আজি তেখেতৰ জীৱনী তথা তেখেতৰ জীৱনীৰ পৰা যিখিনি সম্ভাৱ্য প্ৰশ্ন হ'ব পাৰে গোটেইখিনি এটা ভিডিঅ'ত আমি ডিছকাছ কৰিম গতিকে এই ভিডিঅ'টো আপোনালোকে কমপ্লিট চাব আমি ইতিমধ্যে শংকৰদেৱৰ জীৱনীৰ ওপৰতো ডিছকাছ কৰিছোঁ আপোনালোকে যদি সেই ভিডিঅ'টো চোৱা নাই তেনেহ'লে আই বটনত যেটো লিংক আহি আছে তাত গৈ আপোনালোকে চাব পাৰিব নতুবা ডেছক্ৰিপশ্যনত লিংক থাকিব তাতে গৈ আপোনালোকে চাব পাৰিব তো বলক মূল প্ৰশ্নসমূহ আমি ডিছকাছ কৰোঁ আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি তথা আপোনালোকৰ সুবিধাৰ কাৰণে বিষয়খিনি পইণ্ট ৱাইজ ডিছকাছ কৰিছোঁ যাতে বুজাত সুবিধা হয় আৰু কম সময়ত বেছি আমি ডিছকাছ কৰিব পাৰোঁ তো নাম্বাৰ 1 পইণ্ট যেটো আছে চাওক শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম হৈছিল 1489ত বৰ্তমানৰ লখিমপুৰ জিলাত লেটেকুপুখুৰী নাৰায়ণপুৰত তেখেতৰ জন্ম হৈছিল তেখেতৰ পিতৃ আছিল গোবিন্দগিৰি ভূঞা আৰু মাতৃৰ নাম আছিল মনোৰমা মাধৱদেৱৰ ককায়েক আছিল ককায়েকৰ নাম আছিল দামোদৰ আৰু তেখেতৰ যি ভনীয়েকৰ নাম আছিল উৰ্বশী মনত ৰাখিব আৰু উৰ্বশী যিগৰাকী ব্যক্তিৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল তেখেতৰ নাম আছিল ৰামদাস অৰ্থাৎ মাধৱদেৱৰ বৈনায়কৰ নাম কি আছিল ৰামদাস ইম্পৰ্টেণ্ট এটো কাৰণে ইম্পৰ্টেণ্ট কাৰণ আমি ইতিমধ্যে ডিছকাছ কৰিছোঁ মাধৱদেৱৰ মাতৃ যেতিয়া অসুস্থ হৈছিল হেহে তেখেতৰ সুস্থতা কামনা কৰি মাধৱদেৱে দুৰ্গা দেৱীৰ ওচৰত ছাগলী বলি দিয়াৰ কাৰণে ছাগলী বিচাৰি তেখেতৰ যি বৈনায়ক ৰামদাসকেই পঠাইছিল এইখিনি ইতিমধ্যে শংকৰদেৱৰ সম্পৰ্কে যি আমি ডিছকাছ কৰিছোঁ সেই ভিডিঅ'ত আছে আপোনালোকে সেই ভিডিঅ'টো চাব গোটেইখিনি বিস্তৃত ৰূপত আলোচনা কৰা হৈছে শংকৰদেৱে তেওঁক কি হিচাপে গ্ৰহণ কৰিছিল অৰ্থাৎ শংকৰদেৱে মাধৱদেৱক কি হিচাপে গ্ৰহণ কৰিছিল আমি জানো যে যেতিয়া নেকি মাধৱদেৱ আৰু শংকৰদেৱৰ মাজত ধৰ্ম চৰ্চা হৈছিল বলি বিধানৰ যুক্তিযুক্ততা সম্পৰ্কে ডিছকাছ হৈছিল তাৰ পৰৱৰ্তী সময়ত মাধৱদেৱে শংকৰদেৱৰ ওচৰত শৰণ লৈছিল আৰু যেতিয়া মাধৱদেৱে শৰণ লৈছিল তেতিয়া শংকৰদেৱে মাধৱদেৱক প্ৰাণ বান্ধৱ হিচাপে গ্ৰহণ কৰিছিল আৰু তেওঁ আছিল শংকৰদেৱৰ প্ৰিয় শিষ্য আৰু শংকৰদেৱে মাধৱদেৱক বৰাৰ পু বুলি সম্বোধন কৰিছিল এইটো প্ৰশ্ন পৰীক্ষাত বাৰে বাৰে আহে যে শংকৰদেৱে মাধৱদেৱক কি বুলি সম্বোধন কৰিছিল কি নামে সম্বোধন কৰিছিল বৰাৰ পু মনত ৰাখিব তাৰ পিছত 1532ত মাধৱদেৱে নিজকে এক শৰণ নাম ধৰ্মলৈ পৰিৱৰ্তন কৰিছিল মাধৱদেৱে এক শৰণ নাম ধৰ্মলৈ নিজকে কেতিয়া পৰিৱৰ্তন কৰিছিল অৰ্থাৎ মাধৱদেৱ প্ৰথম অৱস্থাত শাক্তধৰ্মী আছিল তো বলি বিধান বিশ্বাস কৰিছিল কিন্তু আমি জানো এক শৰণ নাম ধৰ্মত বলি বিধান যাগযজ্ঞ তেনেকুৱা বিধান নাই কিন্তু মাধৱদেৱে যেহেতু প্ৰথম অৱস্থাত সেইবোৰত বিশ্বাস কৰিছিল শংকৰদেৱৰ শৰণাপন্ন হোৱাৰ পৰৱৰ্তী সময়ত তেখেতে এই বলি বিধানৰ পৰা নিজকে আঁতৰাই ৰাখিছিল আৰু এক শৰণ নাম ধৰ্ম গ্ৰহণ কৰিছিল তাৰ পৰৱৰ্তী যেটো প্ৰশ্ন নামঘোষা মাধৱদেৱৰ শ্ৰেষ্ঠ ৰচনা এক হাজাৰী ঘোষা বুলিও কোৱা হয় মাধৱদেৱৰ শ্ৰেষ্ঠ ৰচনাখন হৈছে নামঘোষা আৰু শংকৰদেৱৰ শ্ৰেষ্ঠ ৰচনাখনৰ নাম হৈছে কীৰ্তন ঘোষা আৰু এই নামঘোষাত হাজাৰটা ঘোষা আছে কাৰণে ইয়াক হাজাৰী ঘোষা বুলি কোৱা হয় হেতু যথেষ্ট ইম্পৰ্টেণ্ট তাৰ পৰৱৰ্তী আছে চাওক নামঘোষাক ইংৰাজীলৈ অনুবাদ কৰিছিল সৰোজ কুমাৰ দত্তই আৰু নাম দিছিল দ্য ডিভাইন ভাৰ্চেছ পৰীক্ষাত প্ৰশ্ন বহুত সময়ত এইটো প্ৰশ্ন আহিছে যে নামঘোষাৰ যেটো ইংৰাজী ভাৰ্চন এই ইংৰাজী ভাৰ্চনটো কি হেতু হৈছে দ্য ডিভাইন ভাৰ্চেছ আৰু এইটো কোনে অনুবাদ কৰিছিল সৰোজ কুমাৰ দত্তই মাধৱদেৱৰ মুঠ বৰগীতৰ সংখ্যা কিমান 157টা বৰগীত মাধৱদেৱে ৰচনা কৰিছিল এতিয়া বৰগীত কি বন্ধুসকল দুয়োজনা গুৰু অৰ্থাৎ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা বিৰচিত গীতসমূহক বৰগীত বুলি কোৱা হয় এটা কথা জানি থব যে দুয়োগৰাকী গুৰুৱে যেতিয়া ৰচনা কৰিছিল সেইখিনিক তেওঁলোকে বৰগীত বুলি নামকৰণ কৰা নাছিল পৰৱৰ্তী সময়ত তেওঁলোকৰ শিষ্যসকলেহে সেই গীতসমূহক বৰগীত বুলি নামকৰণ কৰিছিল অৰ্থাৎ সাধাৰণ গীততকৈ এইবোৰ শ্ৰেষ্ঠ সেয়েহে এইবোৰ হৈছে বৰগীত নেক্সট মাধৱদেৱৰ শ্ৰেষ্ঠ বৰগীত কি তেজৰে কমলাপতি এইটো ইম্পৰ্টেণ্ট পৰীক্ষাত প্ৰশ্ন আহিছে ইয়াৰ ওপৰত তে মাধৱদেৱৰ শ্ৰেষ্ঠ বৰগীত হৈছে তেজৰে কমলাপতি আৰু এই বৰগীতটি কি ৰাগত বন্ধা আছে বুলি প্ৰশ্ন আহিলে লিখিব শ্যাম ৰাগত বন্ধা আছে শ্যাম ৰাগত তেজৰে কমলাপতি বন্ধা আছে এইটো হৈছে মাধৱদেৱৰ শ্ৰেষ্ঠ বৰগীত নেক্সট মাধৱদেৱে ৰামায়ণৰ আদিকাণ্ড অনুবাদ কৰিছিল আমি পূৰ্বৰ ভিডিঅ'টো আলোচনা কৰিছোঁ যে শংকৰদেৱে ৰামায়ণৰ উত্তৰাকাণ্ড অনুবাদ কৰিছিল আৰু মাধৱদেৱে ৰামায়ণৰ আদিকাণ্ড অনুবাদ কৰিছিল তাৰ পৰৱৰ্তী যেটো পইণ্ট আছে চাওক মাধৱদেৱৰ দ্বাৰা যি সৃষ্ট নাটক সেই নাটক কি বুলি কোৱা হয় ঝুমুৰা বুলি কোৱা হয় মাধৱদেৱৰ সৃষ্ট নাটক ঝুমুৰা বুলি কোৱা হয় আৰু তাৰ পিছত আছে ঝুমুৰাত সন্নিৱিষ্ট কৰা সংস্কৃত শ্লোকবোৰ কৃষ্ণ কৰ্ণামৃত গ্ৰন্থৰ পৰা সংগ্ৰহ কৰিছিল ঝুমুৰাসমূহত যিখিনি সংস্কৃত শ্লোক আছে এই শ্লোকসমূহ পৰীক্ষাত প্ৰশ্ন আহিব পাৰে কোনখন গ্ৰন্থৰ পৰা সংগ্ৰহ কৰা হৈছিল সেইখন গ্ৰন্থৰ নাম হৈছে কৃষ্ণ কৰ্ণামৃত মনত ৰাখিব তাৰ পিছত মাধৱদেৱৰ প্ৰথম নাট কি
মাধৱদেৱৰ প্ৰথম নাট হৈছে অৰ্জুন ভঞ্জন। তেখেতে কেইবাখনো নাট ৰচনা কৰিছিল, মুঠতে 6খন নাট তেখেতে ৰচনা কৰিছিল। সেই নাটসমূহ হৈছে অৰ্জুন ভঞ্জন তেখেতৰ প্ৰথম নাট, তাৰপিছত চাওক দধিমথন, চোৰ ধৰা, পিম্পৰা গুচোৱা, ভূমি লেটুৱা, ভোজন বিহাৰ। গতিকে নামখিনি আপোনালোকে মনত ৰাখিব। আৰু লগতে এইটো মনত ৰাখিব যে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ যি ৰচনা, সেই ৰচনাত মূলতঃ শ্ৰীকৃষ্ণৰ যি সৰুকালৰ লীলা, সেই লীলাখিনিকেই তেখেতে মূল বিষয় হিচাপে লৈ সেই ৰচনাখিনি তেওঁ কৰিছে। নেক্সট, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা যি সৃষ্ট ভটিমা, সেই ভটিমাৰ নাম কি? গুৰু ভটিমা। আমি জানো ভটিমা মুঠতে 4 প্ৰকাৰৰ। 3 প্ৰকাৰৰ ভটিমা শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা সৃষ্ট, আৰু এক প্ৰকাৰৰ ভটিমা মাধৱদেৱৰ দ্বাৰা সৃষ্টি কৰা হৈছে, যাৰ নাম হৈছে গুৰু ভটিমা। মাধৱদেৱে তেখেতৰ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ গুণানুকীৰ্তন কৰি এই গুৰু ভটিমা ৰচনা কৰিছে। শুক্লধ্বজৰ উৎসাহত মাধৱদেৱে ৰাজসূয় কাব্য ৰচনা কৰিছিল। শুক্লধ্বজ কোন? কোচ সেনাপতি অৰ্থাৎ চিলাৰায় বুলি আমি জানো তেখেতক। চিলাৰায় বা শুক্লধ্বজৰ উৎসাহত মাধৱদেৱে ৰাজসূয় কাব্যখন ৰচনা কৰিছিল। তাৰপিছত কৈছে কোচ ৰজা লক্ষীনাৰায়ণ দেৱৰ অনুপ্ৰেৰণাত মাধৱদেৱে ধৰ্ম প্ৰচাৰ কৰিছিল। কোচ ৰজা লক্ষীনাৰায়ণৰ অনুপ্ৰেৰণাত মাধৱদেৱে ধৰ্ম প্ৰচাৰ কৰিছিল। মাধৱদেৱৰ বৰগীতসমূহৰ মূল ৰস হ'ল দাস্য আৰু বাৎসল্য ৰস। খুব ইম্পৰ্টেণ্ট হয় যে মাধৱদেৱৰ বৰগীতসমূহৰ মূল ৰস বিভিন্ন প্ৰকাৰৰ আছে। আপোনালোকে ৰস সম্পৰ্কে চাব, কাৰণ এইটো যিটো এছামিজ পেপাৰ আছে তাত প্ৰশ্ন আহিব। আমি ডিছকাছ কৰিম পিছত যে মাধৱদেৱৰ বৰগীতসমূহৰ মূল ৰস কি। অপশ্যন থাকিব দাস্য ৰস আৰু বাৎসল্য ৰস, মনত ৰাখিব। মাধৱদেৱৰ দ্বাৰা স্থাপিত সত্ৰ বৰপেটা সত্ৰ আৰু সুন্দৰী দিয়া সত্ৰ। বৰপেটা সত্ৰটো খুবেই ইম্পৰ্টেণ্ট, পৰীক্ষাত আহিছে যে মাধৱদেৱৰ দ্বাৰা স্থাপিত সত্ৰ বৰপেটা সত্ৰ আৰু সুন্দৰী দিয়া সত্ৰ। শংকৰ মাধৱৰ মিলনক লক্ষ্মীনাথ বেজবৰুৱাই মণিকাঞ্চন সংযোগ বুলি আখ্যা দিছিল। এইটো আমি আগৰ ভিডিঅ'টো ডিছকাছ কৰিছোঁ, ক'ত তেওঁলোকৰ মিলন হৈছিল সেই সম্পৰ্কে ডিছকাছ কৰিছোঁ। নেক্সট, একেবাৰে লাষ্টৰ যিটো পইণ্ট, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ কেতিয়া হৈছিল, তেখেতে কেতিয়া ইহলীলা সম্বৰণ কৰিছিল? 1596ত ভেলা সত্ৰত, কোচবিহাৰত। গতিকে যথেষ্ট ইম্পৰ্টেণ্ট প্ৰশ্নখিনি আমি ডিছকাছ কৰিছোঁ, পৰীক্ষাত এইখিনিয়ে ঘূৰাই পকাই আহে। বন্ধুসকল, আজিৰ ভিডিঅ'টো আমি ইয়াতে সামৰণি মাৰিলোঁ। যদি ভাল পাইছে লাইক কৰিব, নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। যদি আমাৰ চেনেলত নতুন আহিছে তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব। পুনৰ নতুন এটা ভিডিঅ'লৈ পুনৰ লগ পাম। জয় আই অসম, জয় হিন্দ।